ভোট লাগে কেৱলমাত্ৰ তেওঁলোকক ক্ষমতা লাগে। এই কাৰণেই তেওঁলোকে আজিৰ তাৰিখত অসমৰ কোনো এটা সংগঠনৰ, অসমৰ কোনো এটা জাতিৰ, কোনো এটা জনগোষ্ঠী, অসমক ভাল পোৱা প্ৰকৃত অসমীয়া মানুহৰ, অসমক ভাল পোৱা প্ৰকৃত ভাৰতীয় মানুহৰ তেওঁলোকে কোনো দাবী কৰিব নিবিচাৰে। আজি তাৰিখত তেখেতসকলক কেৱলমাত্ৰ ধৰ্ম নামত তেওঁলোকে মানুহবিলাকক ভাগ কৰি যাতে তেওঁলোকে পুনৰবাৰ শাসনলৈ আহিব পাৰে। 2019 চনত তেওঁলোকে পুনৰবাৰ ভাৰতবৰ্ষত যাতে হিন্দু নামত তেওঁলোকে ৰাজনীতি কৰি গোটেই ভাৰতবৰ্ষত হিন্দু নামত তেওঁলোকে যাতে আৱেগিকভাৱে পুনৰবাৰ ভোট লাভ কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে এই ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। আৰু এই ষড়যন্ত্ৰৰ আমি তীব্ৰতৰভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰি আহিছো। যিকোনো প্ৰকাৰে আমি এই ষড়যন্ত্ৰ উপৰাব লাগিব। আজি তাৰিখত অসমত আসাম পুৰুষীয়া এই অসম দেশ, ইয়াত শংকৰদেৱৰ দেশ, এজন প্ৰকৃত দেশ, যিখন দেশত কেৱলমাত্ৰ শান্তি আৰু সম্প্ৰীতিৰ লগতে ভাতৃত্ববোধ আছে। এই শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ থকা অসম দেশত কেৱলমাত্ৰ হিন্দু আৰু মুছলমানৰ নামত কাজিয়া কৰোৱাই তেওঁলোকক বাংলাদেশৰ পৰা ইয়াত মানুহ আনি তেওঁলোকে অসমখনত বোলে তেওঁলোকে বেলেঞ্চ কৰিব খোজে। মুছলমানৰ সংখ্যা বাঢ়িছে, সেইকাৰণে বোলে তেওঁলোকে হিন্দু আনি তেওঁলোকে ইয়াত বিদেশী সংস্থাপিত কৰি অসমৰ মানুহৰ ভাষা সংস্কৃতিৰ পৰা আৰম্ভ কৰি অসমৰ সকলোবিলাক মানুহৰ দৈনিক শ্ৰমিকৰ মজুৰিৰ পৰা আৰম্ভ কৰি সকলোবিলাক তেওঁলোকে ষড়যন্ত্ৰৰ জৰিয়তে অসমৰ মানুহৰ শ্ৰমিক সজোৱাসকলৰ পেটে ভাতে মৰাৰ কৌশল ৰচনা কৰিছে। আজি তাৰিখত সেইকাৰণে আমি তীব্ৰ বিৰোধিতা কৰি আহিছো যে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে আমি মানি নলওঁ। আৰু পুনৰবাৰ আমি কৈছো যে আজি তাৰিখত ৭০টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে অসমৰ বিভিন্ন স্থানত পুনৰবাৰ আমি সকিয়নি প্ৰদান কৰিছো। আজি তাৰিখত পুনৰবাৰ যুৱ সমদলৰ জৰিয়তে চৰকাৰক আমি স্পষ্টভাৱে ঘোষণা কৰিছো, তেওঁলোকক স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছো। যদিহে তেওঁলোকে এই দাবীৰ পাছতো তেওঁলোকে পুনৰবাৰ একেধৰণৰ কথাৰে পুনৰবাৰ আক্ৰোশভাৱে পুনৰবাৰ তেওঁলোকে সকলো জনসাধাৰণক তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই যদি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশী সংস্থাপিত কৰিব খোজে, তেনেহলে কিন্তু অসমৰ মানুহে এই কাৰ্য কেতিয়াও মানি নলয়। আৰু কোনো কাৰণতে হিন্দুৱে হওক বা মুছলমানেই হওক 1971 চনৰ 25 মাৰ্চৰ পাছৰ হয় এইটাও বিদেশী আমি মানি নলওঁ। সেই কথাটো আমি স্পষ্টভাৱে পুনৰবাৰ আজি চৰকাৰক সকীয়াই দিছো। আমি জানো যে অসমে ইতিমধ্যে 1951 চনৰ পৰা 1971 চনলৈকে 20 বছৰ দিন ধৰি ইয়ালৈ অহা বাংলাদেশৰ পৰা অহা বিভিন্ন মানুহক আপোন কৰি ললে, তেওঁলোকক ভাৰতীয় হিচাপে স্বীকৃতি দিলে। গোটেই ভাৰতবৰ্ষত বিৰল ঘটনা, পৃথিৱীত বিৰল ঘটনা। 20 বছৰ দিন ধৰি বিদেশীসকলক তেওঁলোকে আপোন কৰি ভাৰতীয় কৰি অসমীয়া কৰি ললে। আৰু সেইসকল মানুহৰ লগত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে একেলগে বসবাস কৰি আছে, একেলগে ভাতৃত্ববোধ ৰক্ষা কৰি সমন্বয় প্ৰতিষ্ঠা কৰি ইয়াত কেৱলমাত্ৰ শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰিবৰ কাৰণে ইয়াত এখন সুন্দৰ অসম গঢ়িবৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে। এনে ক্ষেত্ৰত কেৱলমাত্ৰ ৰাজনীতিৰ নামত, কেৱলমাত্ৰ ভোটৰ নামত, কেৱলমাত্ৰ ক্ষমতাৰ লালচাত যদি ইয়াত হিন্দু নামত ইয়াত বাংলাদেশে আনিব খোজে, তেনেহলে কিন্তু আমি কোনো কাৰণতে ইয়াত এই হিন্দু বাংলাদেশীসকলক মানি নলওঁ। ই বা হিন্দুৱেই হওক বা খ্ৰীষ্টানেই হওক বা মুছলমানেই হওক, ই কোনো বিদেশী ইয়াত মানি লোৱা নহব। ইয়াত অসমত কেৱলমাত্ৰ অসমীয়া আৰু ভাৰতীয়সকলৰ ইয়াত স্থান আছে, কেতিয়াও বিদেশীসকলৰ ইয়াত স্থান দিয়া নহব। এই কথাটো আমি পুনৰবাৰ সকীয়াই দিছো। আজি তাৰিখত আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব, আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছো। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰতিবাদ কৰি জনাই অহা হৈছে। প্ৰায় 2 বছৰ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিলো। তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰে আমাৰ কথা মনা নাই। তেওঁলোকে আমাৰ কথা সম্পূৰ্ণভাৱে বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে বিজেপি দলটোৱে অসমৰ বিজেপি দলটোৱে পুনৰবাৰ মাজুলীত তেওঁলোকে কাৰ্যনিৰ্বাহক পাতি তেওঁলোকে প্ৰত্যাহ্বান জনাইছে। অসমৰ জনসাধাৰণৰ বিপদে তেওঁলোকে স্থিতি লৈছে, তেওঁলোকে প্ৰত্যাহ্বান জনাইছে যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন তেওঁলোকে আনিব। ইতিমধ্যে এই কথাটো স্পষ্ট হৈছে যে বিজেপি চৰকাৰ আচলতে বিজেপি দলটো যে প্ৰকৃতাৰ্থত অসমৰ মানুহৰ কাৰণে নহয়, অসমৰ জনসাধাৰণৰ কাৰণে নহয়, এই কথাটো স্পষ্টভাৱে তেওঁলোকে প্ৰমাণ কৰি দেখুৱাইছে, আমাক প্ৰত্যাহ্বান জনাইছে। আৰু সেইকাৰণে আমি জনসাধাৰণক আহ্বান জনাব বিচাৰিছো, এই বিজেপি দলটোৱে যদি আমাক প্ৰত্যাহ্বান জনায় তেনেহলে আমিও প্ৰত্যাহ্বান জনাম
যে আপোনালোককো যদি আপোনালোকে বিদেশীৰ জৰিয়তে আমাক যদি নিয়াস কৰিব খোজে, ধ্বংস কৰিব খোজে, তেনেহ'লে আপোনালোকক ইয়াৰ পৰা নিপাত দিবৰ কাৰণে আমি কিন্তু সংকল্পবদ্ধ হৈছো। এই কথাটো স্পষ্টভাৱে পুনৰবাৰ জনাই দিছো। আমি কেতিয়াও কোনো এটা ৰাজনৈতিক দলৰ মতাদৰ্শ ভিত্তিত আমি নচলো। ই বিজেপিয়ে হওক, ই এনচিপিয়ে হওক, ই কংগ্ৰেছেই নহওক কিয়, আমাৰ অসমৰ কাৰণে যদি যিয়েই কাম কৰে সেই দলৰ কাৰণে আমি নিশ্চিতভাৱে থাকিব। আমি এই কথাটো স্পষ্টভাৱে জনাম যে অসমখন যদি বিদেশী মুক্ত কৰে তেনেহ'লে যি দলে মুক্ত কৰিব সেই দলটোৰ প্ৰতি আমাৰ সমৰ্থন নিশ্চিতভাৱে থাকিব। আপোনালোকে জানে এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে। এই পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত যদি আমি এক আদিব নোৱাৰো তেনেহ'লে কিন্তু এই বিজেপি দলটোৱে